সেইবিলাক কৰিলেহে চৰকাৰৰ তাত গাত লাগব না নহ'লে কি লাগব সেইবিলাক কিহৰ কাৰণে ভুল হয় চৰকাৰৰ কাৰণে ভুল হয় কিন্তু ৰেলৰ ডিপাৰ্টমেণ্টৰ কাৰণে ভুল হয় মানুহ কিহৰ কাৰণে মৰছি যদি ৰেলৱে যদি গেট বনাই দিয়ে কেতিয়া কিনে মৰব সেইটো কেতিয়ানো মানুহ নমৰলা হয় দিলেতো কিবা এটা প্ৰব্লেমটো চল্ভ হয় না যে নিদিয়াৰ কাৰণেহে প্ৰব্লেমটো হৈছে এইটো তোমালোকে EM জনে আছে তাৰ লগত আলোচনা কৰি আমাৰ ৰঙিয়াক গেলে আহিবা আহি পেলাই আপচুক ল'বা যিবিলাক জাতীয় সংগঠন আছে সেইবিলাকক লৈ পেলাই আহা তোমালোকে এইটোত আমাৰ তুমি সৰু মই সৰু এইটোত মই একো কৰিব নোৱাৰো এইটো মানে আমাৰ দুখটো এইটো হৈছে যে আজি এইটো খানলা আজি আমি পুতি ল'ম কালি আৰু আজি ৰাতিৰ ভিতৰত কালি আহি কিনি জেওৰা দিব আমি কোনফালে পাৰ হ'ম সেইটোতো নিশ্চয় হ'বই এইটো আজি নমুনাহে আজি যিটো খান্দি খান্দাৰ পিছত আজি যদি আমি ৰাতিৰ ভিতৰত পুতি লোৱাৰ পিছত লগে লগে আৰু জেওৰা দিব বিদিন খালামবা এনেকুৱাই কৰা হৈছে আগতেও এইটো আমি বনাই লোৱাৰ পিছত এইটো খুঁটিখিনি গোটেইখিনি দি গ'ল আৰু আজি খান্দাৰ পিছত আমি যেতিয়া পুতি ল'ম হা ছাৰ পুতি লোৱাৰ পিছত লগে লগে এতিয়া জেওৰা দিব আমি কমাই ফালে যাম সেইটো নিশ্চয় হ'ব এইটো হ'ব এইটো খাটাং হ'ব এইটো আপোনালোকে ডাঙৰক ধৰক আমাক ধৰি লাভ নাই খোজকাঢ়ি কিয় আমি এখন চাৰ্কেল আনিবলগীয়া হ'লে কিবা এটা যদি এক পালা 10 পালা চাউল যদি আনিবলগীয়া হয় তেতিয়া আমি যাম কেনেকৈ এইটোত এইটোহে আচল বস্তু এইটো কিবা কথা নেকি আমি গাড়ী মটৰটো কোনদিন ইফালে গাড়ী যাবৰ কাৰণে কিবা এটা সুবিধা আছে নেকি এটা গাড়ী যাব পাৰে নেকি চৰকাৰে ধুনীয়া চুচি খাই আছে ধুনীয়া সারা পাব্লিকৰ সারা হাৰাসমেন্ট দি আছে কিবা কথা নেকি এইটো আমি আমাক কম্পিটেন্স লাগিলে আমি জান দি দিম আমি জান দি দিম আমি আহিছো ইয়াতে বকৰ যিটো ঘটনা হৈছে হেতুৰ এগেইনষ্টত এটা সার্কুলার ওলাইছে আনমেন গেট গিলাখান বন্ধ কৰি দিয়াৰ কথা হেতু আমি বেলেগ আমি তোমালোকে নিদিয়া যদি আমি দেখা পাব নেকি দুনিয়াৰ দুখন দেখা পাব গেট তোমালোকে নিদিলে হয় ওচৰা ওচৰি গেট আমাৰ কিনে গেখন এখন গেট দিন কাৰণে টানৰ কথা কি আছে কি কথা আছে টানৰ কথা লগ লাগি তোমালোকে বলে কিবা ৰাস্তা আছে কিন্তু মানে আমি এটাই ৰাস্তা আৰু ইয়াৰ পৰা কোনো ৰাস্তা নাই খালি মেডিকেলত আহা যাওয়া আৰু কিবা কিনি ওলি সিটোৱে ৰাস্তা এটা কি গাঁও আছে এইটো তোমাৰ বহুত গাঁও আছে বালাহাটি বটাবাৰী ইফালে সিটোৱে ৰাস্তা তাৰপিছত ইয়াতে বজাৰ আছে নেকি বজাৰ আছে বজাৰ থাকলি এতিয়া লকডাউন বজাৰ হোৱা নাই তাৰপিছত এইটো কোনে খান্দিলে এইটো কোনে খান্দিছে এইটো কোনে খান্দিলে এইফালে চৰকাৰৰ পৰা আহিছে RPF নেকি RPF আহিছে না ৰেলৱে পুলিচ এতিয়াতো আমি সিটোৱে ৰাস্তা আৰু আমাৰ হেৰিটো চাব লাগে RPF কি বুলি ক'লে কিয় খান্দা বুলি এতিয়া মানে সিহঁতে কৈছে আৰু এতিয়া আমি খান্দাৰ পিছত ফুটি ল'ব পাৰিব কিন্তু যি কৰি থাক এতিয়া আমাক খান্দা দি বুলি কৈছে আগৰো এনেকুৱা বাৰ হৈছে যে সিটো এটা হেৰি কুটি
পুতি থৈছে সেইটো মানে আগৰো এনেকুৱা খান্দিছিল আমি আৰু মেডিকেলত অহা যোৱা ৰাস্তাবিলাক কষ্ট হোৱাৰ কাৰণে আকৌ উঠাই লয় আৰু উঠাৰ লগে লগে আৰু পুতি দি এতিয়া পিছত আৰু মানে বেৰাই দিলা এতিয়াতো আমি এনে চাৰ্কেল আৰু ঠেলা চেলা সোমাব পৰা আছে আৰু সেইটোকো আৰু এতিয়া খান্দি কিনি ৰাস্তাটো বন্ধ কৰিব বিচাৰিছোঁ ৰেহাই দিলোঁ কিন্তু নেক্সট বাৰত আমি ৰেহাই নিদিওঁ এইটো আজি পুতি সঁচা কিন্তু আৰু নেক্সট বাৰ আহিলে মানে আৰু কিবা পঠাই দিম আমি ঘূৰাই পঠাই দিম গোটেইকেইটা লগ লাগি গাঁৱত মায়ে আৰু স্কুলৰ এইবিলাক সৰু সৰুবিলাক তাক উঠাৰ লৈ খেদা হ'ব এইবাৰ অকল গণ্ডগোলটোৰ কাৰণে আমি আহিব লগা হৈছে আমাৰ একো নাই আমি এতিয়া এইখিনি ৰেল লাইনৰ উত্তৰ পাৰৰ মানুহবিলাকে ইফালে তাৰমানে পাৰ হ'বৰ কাৰণে অসুবিধা হৈ আছে বহুতখিনি কেনেকুৱা হৈ আছে জানেনে এইটো আমি এতিয়া মালেগাঁও আৰু ইফালে আৰু লগতে আমি ইফালে কাউডুবা চনমহৰি এইবিলাক গাঁৱৰ মানুহবিলাকে স্কুল কলেজত যায় গ'লে ইফালে ৰাস্তাবিলাকো বেয়া হ'লে ইফালে যাব নোৱাৰে ইফালে আহি যায় বাইকেদি আহোঁ তেনেকুৱা আহোঁতে তথাপিতো আমাক ৰাস্তাখনটো অকণমান ভাল লাগিব এতিয়া ৰেলখন পাৰ হ'ব লাগিলে অলপমান আমি শিল চিল তেনেকুৱা কিবা দিবই লগা হৈ যায় দিব লগা হ'লে তাৰমানে অকণমান শিল দিওঁ কেতিয়াবা গাড়ীখন পাৰ কৰিবৰ কাৰণে বা চাৰ্কেলখন পাৰ কৰিবৰ কাৰণে আমাৰ আকৌ তেনেকুৱা আমি ডাইৰেক্ট গড়েশ্বৰত নগ'লে আমাৰ ঘৰখন নচলে বা গাঁওখন নচলে বা আমাৰ চুলিবিলাকে স্কুলত যাব লগা হ'লে ইফালে গুৰমু হাইস্কুলত যায় ইফালে লগতে আৰু গড়েশ্বৰ হাইস্কুলত যায় তেনেকুৱা সেনেকুৱা যোৱাৰ পিছত আমি ল'ৰা ছোৱালীবিলাকে চাৰ্কেলেদি যাই থাকে এই চাৰ্কেলেদি যাই থাকোঁতে আমি এতিয়া এই গৰখাইটো যদি থাকে এই গৰখাইটো খান্দি পেলাই যদি থৈ দিয়ে তেতিয়াহ'লে আমাৰ কি হ'ব এই গৰখাইখন যদি খান্দি দিয়াৰ পিছতে চাৰ্কেলটো পাৰ কৰিব নোৱাৰিব ল'ৰা ছোৱালীবিলাকে তাৰমানে স্কুলত যাব নালাগে চৰকাৰৰ ৰুল মতে কি আছে এইটোহে লাগে আমাক মূল উদ্দেশ্যটো আমিতো দেখা পোৱা নাই নহয় ওচৰা ওচৰি ইফালে হৰিচিঙা চাইটত আৰু ক'ৰবাত তেনেকুৱা ওচৰা ওচৰিতে গেট আছে আমাৰ এইখনত এখন যদি গেট দিয়ে তেতিয়াহ'লে কি অসুবিধাটো কৰে চৰকাৰৰ এপ্লিকেশ্যন দিছিলোঁ আমি গাড়ী ৰখাইছোঁ ইয়াতে আমি পাব্লিকে গাড়ী ৰখাইছোঁ গাড়ী ৰখাই পেলাই দিয়ে কি বুলি কয় সেইটো মই ভালদৰে নাজানোতে কিন্তু মোৰ একো লেখা পঢ়াও নাই তথাপিতো আমি ইয়াতে আমি সমূহ ৰাইজে আহি পেলাই এখন ৰেল ৰখাই পেলাই অফিচাৰক ৰখাই পেলাই তাৰপিছত এখেতক আমি সন্মান জনাইছোঁ যে আৰু নাই দিয়া আমি সন্মান জনাই পেলাই তাক কৈছোঁ কি যে আমি মেমৰেণ্ডাম দিছোঁ দিয়াৰ পিছতো তথাপিতো DRS না কিবা বুলি অফিচাৰ বুলি কয় এখেতে একোৱে আমাৰ কাণগুনি নকৰিলে গেটটো লাগে লগতে আমাৰ যদিও যদি চৰকাৰে যদি গেট দিয়াৰ যদি কোনো মতলব নাই তথাপিতো আমাৰ ৰাস্তাখন যেনেকুৱা পথ পুতি থৈ দিছে তেনেকৈ থাকক চাৰ্কেলখন যাব পাৰক বাইকখন যাব পাৰক আজিকালি যুগটোতো জানাই আজিকালি চুলিবিলাকে বাইক নহ'লে কলেজত নাযায় হয়নে তেনেকুৱা পৰিস্থিতিত আমি আছোঁ তথাপিতো সেইটো মানি লৈছোঁ যি আছে সেনেকুৱাই থাকক এই ৰেলৱে গেটটো আমি 2013তে ডিমাণ্ড দিছিলোঁ আমি ইয়াতে ধৰ্ণা দি গোটেই ৰাইজে ইয়াত DRM লগতে CRS যিটো ৰেলৱে বিভাগৰ যিটো ডাঙৰ অফিচাৰ সিহঁতক আমি এখন মেমৰেণ্ডাম দিছিলোঁ যে ইয়াতে মাছ বি ইয়াতে ৰেলৱে গেট হ'ব লাগে কাৰণ ইয়াত এই সৰু ৰাস্তাৰে বহুত ওচৰতে এখন বালাহাটী LME স্কুল আছে লগতে আৰু বালাহাটী ME স্কুলো আছে আৰু ইয়াৰ কাষতে হাইস্কুলো আছে আৰু ইয়াত এখন আৰু লগতে বজাৰো আছে গতিকে আমি ৰাইজৰ হৈ অনুৰোধ কৰিছিলোঁ যে এই ৰেল গেটটো দিব লাগে তেতিয়া DRM আৰু CRSে ৰেলৱে বিভাগৰ অফিচাৰে কৈ গৈছিল যে অতি সোনকালে ইয়াত ৰেলৱে গেট স্থাপন কৰা হ'ব কিন্তু আমি 2013 চনতে দিছিলোঁ কিন্তু আজি 8 বছৰ উকলি গ'ল তথাপিও এই ৰেল গেটটো হোৱা নাই কিন্তু আজি আৰু ৰেলৱে বিভাগে কি কৰিছে ইয়াত খুঁটা পুতিছে আমি কৈছিলোঁ যে আমাৰ ৰাইজৰ স্কুলত যোৱাৰ কাৰণে অকল চাইকেল সোমোৱা এটা ৰাস্তা ঠিক আছে থ'লে কিন্তু আজি এই ৰাস্তাটো সম্পূৰ্ণ ৱাল দি বন্ধ কৰিব বিচাৰিছে গতিকে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে কোনফালে যাব
স্কুলত যাব লগা আছে, কিছুমান অফিচত চাকৰি কৰা মানুহ আছে, কিছুমান এই বজাৰ আছে যিহেতুকে আমাৰ বেপাৰ বাণিজ্য কৰি খাবৰ কাৰণে কিছুমান নিবনুৱা আছে। গতিকে এই চৰকাৰৰ পলিচিটো ৰাইজক মাৰিবৰ কাৰণে এই পলিচি বনাইছে নে কি বনাইছে? গতিকে আমি এই নিউজৰ যোগেদি আমি এটাই অনুৰোধ কৰিছোঁ যে এই ৰেলগেটটো হওক, বা যদি নহয় তেনেকুৱাই যাতে নেকি অকল চাইকেল এখন পাৰ হ'ব পৰা যাতে থাকে, সেই তাৰ বাবে মোৰ অনুৰোধ চৰকাৰৰ ওচৰত। মানে কি আমাৰ এনেও যাবই লাগিব, অহা যোৱা কৰিব লাগিব, উপায় নাই। আমি নিজে পুতি হৈ ল'ম এনেকৈ। আমি এতিয়া সেই ৰেল গেটটো কিবা কৰিব খুজিছোঁ। আমাৰ স্কুলত যোৱাৰ মহিলাবিলাক গৰ্ভৱতী মেডিকেলত নিয়া 108 মাতিলে আমি ইফালে নাযায়, ইয়াতে খোজকাঢ়ি আনিব লাগিব নেকি, ঠেলাত আনিব লাগিব। ইমান অসুবিধা, মানে দিনত 10 বাৰ বা 5 বাৰ সেইটো অহা যোৱা হয়। স্কুটি নিব লাগে, বাইক নিব লাগে, চাইকেল নিব লাগে, ঠেলা আনিব লাগে, বজাৰত অহা কিমান অসুবিধা। আমি এতিয়া ডিপাৰ্টমেণ্টে সেইবিলাক এতিয়া গাঁত খুন্দি গ'ল, যোৱাৰ পিছত আমি এতিয়া সেই গাঁতটো কিবা পুতি থ'ব ওলাইছোঁ। এতিয়া যদি ডিপাৰ্টমেণ্টে আমাৰ ফালৰ পৰা কিবা অসুবিধা বা কিবা কেছ দিয়ে সেইটো আমি মানি নলওঁ। আমি যদি আমাক যদি কিবা কৰে, উল্টাকৈ যদি কেছ চেছ দিয়ে, আমি ইয়াতে ৰেল গেটটো কিবাটো ৰেলখন ৰখাই কিনে আমি ইয়াতে ধৰ্ণা কৰিব লাগিব। সেইখিনি আমাৰ মহিলাবিলাকৰ ক'ব লগা উদ্দেশ্য।